2021 কি কয় এইটো 24-25 হাগ্ৰামাৰ মহিলাৰে কিন্তু চিফ হ'ব দিছে। এমপিটো হ'ব নোৱাৰে, কিন্তু চিফ হোৱাটো ফাইনেল। কাৰণ এতিয়া এটা কথা চলি আছে যে হাগ্ৰামাক বিভিন্ন ধৰণে প্ৰেচাৰ কৰা হৈছে, তেওঁ যাতে এজন ডেমি কেণ্ডিডেট দিয়ে, যাতে ইউপিপিএলে বড়ো ভোটটো টোটেল ল'ব পাৰে, গম পাইছে নাই? আৰু যদি সেইটো কৰে তেতিয়াহ'লে মই ভাবোঁ হাগ্ৰামা মহিলাৰ গোটেই পলিটিকেল লাইফটোত মানে এটা মানে সূৰ্য ডুবি যাব। বড়োবোৰৰ কথাটো ইউপিপিএলৰহে কথা, বড়োবোৰতো মানে এইবিলাক মানুহৰে কথা, মোৰতো কথা নহয়। মই আচৰিত কথা, মই সিদিনা অলপতে চালবাৰী সমষ্টিত গৈছিলোঁ, আমাৰে মুছলিম ভাই এজনে কৈছে যে তেওঁ ইউপিপিএল কৰে, তেওঁ কৈছে নৱসেনাইটো পূৰা কি কয় বড়ো খেলিছে, বড়ো সংগঠন বনাইছে, নৱসেনাৰ কাৰণে মুছলিম বড়ো কাজিয়া লাগিছে। মই তেওঁলোকক কৈছোঁ যে নৱসেনা অৱৰ সুৰক্ষা সমিতি কেতিয়া বনাইছে? অৱৰ সুৰক্ষা বিভিন্ন দল সংগঠনবিলাকে নিজকে পৰিচয় দিয়া অৱৰ হিচাপে, কাৰণ তেওঁলোকৰ বিগত দিনত তেওঁলোকৰ প্ৰতিটো জাতি জনগোষ্ঠী তেওঁলোকে হাৰাশাস্তি হৈছিল। তাত হয়তো সকলো বড়ো মানুহ নহয়, কিন্তু বড়ো জাতীয়মূলক সংগঠনবিলাকে ইয়াত দায়ী আছিলে। 2 নম্বৰ কথা, আমি কোনদিনা মানে বড়ো মুছলিমৰ কাজিয়া লগাইছিলোঁ? সেইকাৰণে এনেকুৱা ধৰণৰ ভিতৰত যে কথা চলি আছে মই গম পাইছোঁ, ল'ৰাজন মই বেয়া পোৱা নাই, কিন্তু তেওঁ যে সত্য কথা এটা কৈছে, তেওঁৰ যে মাথাটোত কি সোমাইছে, মই সেইকাৰণে কৈছোঁ যে বড়োবোৰে হওক, আপোনালোকে চাব নৱসৰণীয়াৰ যিটো প্ৰিন্সিপল, আমি কোনো ৰেচিয়েল নহয়, আমি কোনো মানে কি কয় কমিউনেল নহয়, আমি কোনো ধৰ্মক লৈ কোনো জাতিক লৈ আমি সেই নকৰোঁ। আমাৰ কথা হ'ল যে ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী যিসকল প্ৰকৃততে ভাৰতীয়, সেই ভাৰতীয় মানুহখিনিয়ে তেওঁলোকৰ মৌলিক যিখিনি ফাণ্ডামেণ্টেল ৰাইট সংবিধান, সেইখিনি তেওঁলোকে মানে চবেই পাব লাগে। আমি এইটোৱে কৈছোঁ যে কাৰোবাক ডি ভোটাৰ নামত, কাৰোবাক এনআৰচিৰ নামত, কাৰোবাক ধৰ্মৰ নামত, কাৰোবাক মানে ট্ৰাইবেলৰ নামত, কাৰোবাক নন ট্ৰাইবেল নামত যিবিলাক ভুক্ত হৈছে, আজি বেলেগ নকওঁ মই, যে তেওঁলোকে যে ইমানেই ভাল কাম কৰিছে, আমাৰ যিসকল ট্ৰাইবেল মানুহ দিহিঙে দিপাঙে ঘূৰি আছে, ঠিক আছে, ফৰেষ্টৰ পৰা খেদিছে, তেওঁলোকক কৰবাৰ পৰা খেদিছে, তেওঁলোকক মাতি মাতি কেলি দিব পৰা নাই। সেইকাৰণে কৈছোঁ যে ইয়াত বড়ো ট্ৰাইবেল নামৰ কাজিয়াবিলাক কোনে লগাইছে? আজি আমি ভাৰতবৰ্ষত কৈছোঁ, তেওঁলোকক কৈছোঁ আমি আদিবাসীবিলাকক যে তোমালোকে যদি তোমালোকৰ জেগাত বাকীসকলৰ ৰাইট নিদিয়া, এই বিজেপি কংগ্ৰেছৰ নিচিনা যিবিলাকৰ কেৱল পলিটিক্স কৰা প্ৰফেশ্যন হয় নহয়, পলিটিক্সে তেওঁলোকে কৰে, তেওঁলোকে সুবিধা ল'ব আৰু আকৌ আমাৰ নিজৰ মাজত এইবিলাক কাজিয়া পেচাল লাগিব। গতিকে নৱসেনাৰ ওপৰত যিবিলাক ভিত্তিহীন কিছুমান অভিযোগ আনিছে, আজি চাওক আপোনালোকক আধা সত্য কৈছে যে নৱসেনাক স্ক্ৰুটিনি কমিটিহে কাটিছে, কিন্তু অলৰেডি আমাক হাইকোৰ্ট চুপ্ৰিম কৈ থৈছে যে নৱসেনাত যিটো এলিগেশ্যন লগা হৈছে সেইটো শুদ্ধ নহয়। আমি আকৌ হাইকোৰ্টত যাব পৰা ৰাস্তা আছে, চুপ্ৰিম কোৰ্টত যাব পৰা ৰাস্তা আছে। আৰু নৱসেনা আপোনালোকে চবেই জানে যে বাকীবিলাক দালে গতে আমি পাতে যাম। মই আপোনালোক ক'ব নোৱাৰা মই কেনেকৈ কৰিম, কিন্তু আপোনালোকে এটা কথা নিশ্চিত কৰি ইলেকশ্যন আমি খেলিম, নমিনেশ্যন দিম, একচেপ্ট হ'ব, আৰু 29লৈকে আমি এমপি নহয়। 29ৰ পিছত মই নাথাকোঁ, তেতিয়ালৈকে পৰিস্থিতি শান্ত হৈ যাওক। আচলতে এটা কথা আপোনালোক নিশ্চিতভাৱে কওঁ যে নৱসেনা ST আছিল, আছে আৰু ভৱিষ্যতে থাকিব। এই কথাটো আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো সুধিছিলোঁ যে আচলতে যিবিলাক দাস, ডেকা, চৌধুৰী, বৰা, চৰণীয়া, হাজৰিকা, মহলীয়া, এই ধৰণৰ যিখিনি উপাধি লিখে, মেইনষ্ট্ৰীমৰ টাইটেল লিখে, সেইখিনি মানুহ আচলতে ST হয়নে নহয়? তেওঁ কৈছে ST হয়। আৰু যাৰ কাৰণে অসম চৰকাৰে নিজেই এইখিনি মানুহক সুকীয়াকৈ শৰণীয়া কছাৰী কৰিব হিচাপে যেনেকুৱা চনল কৈছে ST হ'ব লাগে বুলি কৈ আছে। কাৰণ এইসকল মানুহে স্বাধীনতাৰ আগৰে পৰাই বা স্বাধীনতাৰ পিছত যে ট্ৰাইবেল লিষ্টিং হৈ গ'ল, তাত কছাৰী, বড়ো কছাৰী আৰু ৰাভা হিচাপে তেওঁলোকক চাৰ্টিফিকেট দি থকা হৈছিলে। কিন্তু মাজে মাজে কণ্ট্ৰভাৰ্চি হয়, সেই কণ্ট্ৰভাৰ্চিলৈ নিগেটিভ কথাও আহে। বহুতে কৈ চালা আমি বোলে খ্ৰীষ্টান হৈ যাম, বহুতে কৈ বোলে আমি বন্দুক ধৰিম, কিন্তু নৱসেনা হিচাপে যিমান দূৰ পাৰিছোঁ তেওঁলোকৰ কণ্ট্ৰভাৰ্চি নহয়, এইটো আমাৰ নিজৰ ভিতৰৰ বিষয়। আৰু সেই কথাটোকে মানে হেৰি কৰি মানে চৰকাৰে ইতিমধ্যে পঠাইছে। তেনেকুৱা ক্ষেত্ৰত নৱসেনাৰ ক্ষেত্ৰত এনেকুৱা ঘটনা হোৱাটো দুৰ্ভাগ্যজনক। আৰু মোৰ বোধেদি ইয়াত কিছু অলপ অফিচবিলাকৰ মিছআণ্ডাৰষ্টেণ্ডিং হৈছে। নিশ্চিতভাৱে ৰাজনৈতিক ষড়যন্ত্ৰ, কাৰণ আপোনালোকে জানে যে নৱসেনা ফিল্ডত নাই কাৰণে আৰু মানে ইয়াত বাকীসকলৰ টিকিল গিলানিৰ কাৰণে খুব ভাল হৈ যায়। মই বেলেগ কথা নকওঁ। যোৱা পৰহি আমাৰ উঠাগাঁও ইয়াই মানে আমাক কৈছে যে নৱসেনা যাতে এইবাৰ ইলেকশ্যন নেখেলে, কাৰণ আমি ইলেকশ্যন দেখিলে তেওঁলোকে ধুনীয়াকৈ জিকিব পাৰে। মই সকলোকে হাত জোৰি কৈছোঁ যে মই মাত্ৰ 29লৈকে থাকিম, এই 5 বছৰ আমি অহাৰ দৰকাৰ আছে। কাৰণ এতিয়াও ইয়াত যিবিলাক শৰণাৰ্থী শিবিৰত আছে, যিবিলাক মানুহ চাকৰি বাকৰি কৰিছে, যিবিলাক মানুহ সৰু সুৰা ব্যৱসায় কাৰবাৰ কৰে, তেওঁলোকেও কৈছে যে ইয়াত যদিও শান্তি আহিছে, কিন্তু পাৰ্মানেণ্ট শান্তি অহা নাই। আৰু 5 বছৰ যদি নৱসেনা থাকে, তেতিয়াহ'লে কোকৰাঝাৰ আৰু কোনো মানুহে হয়তো বন্দুক তুলি লোৱা টেণ্ডেঞ্চি নাহিব, বা কাৰোবাৰ স্বাৰ্থৰ কাৰণে কাৰোবাক ইয়াৰ পৰা খেদি পঠোৱা টেণ্ডেঞ্চিটো নাহিব। পাৱাৰ পৰা হাতব লাগে। যেতিয়া 21 নম্বৰ এজনৰ প্ৰয়োজন, কাৰণ 20টা আছিল, তেওঁলোকে 21 নম্বৰ লাগে। তেতিয়া কিছু কণ্ডিশ্যনত, প্ৰথম কণ্ডিশ্যনটো আছিল আমাৰ এজন নিয়ম লাগে। দ্বিতীয় কণ্ডিশ্যন আছিল আমাৰ মাটি বাৰী ভাষাৰ সমস্যা বা আমাৰ সংস্থাপন সমস্যা, অফিচ কাছাৰী আমি যাব পৰা নাছিলোঁ। এইবিলাক যদি চৰকাৰ যদি মানে হেৰি হয়, তেতিয়াহ'লে আমি আছোঁ। আৰু তাত যদি গণ্ডগোল হয় আমি নাই। সেইকাৰণে আজিও কৈছোঁ যে EM জেগাটো খোলা আছে,
কিন্তু আমি কোনো ইণ্ডিয়াৰ পাৰ্ট নহয়, কোনো ইপিপিএলৰ নহয়। আমাৰ অলপ ইপিপিএলৰ মানুহখিনি আমাক কৈছিলে যে আপোনালোকে গোটেই জিএছপি পাৰ্টি ইপিপিএল, আমি কৈছিলোঁ ঠিক আছে আপোনালোকে এজেণ্ডা এটা বনাওক, যিটো এজেণ্ডাত আমি যাব পাৰোঁ। আমি ইপিপিএল এজেণ্ট যাব নোৱাৰো নহয়। যদি জিএছপি ইপিপিএল এজেণ্ডা এটা হ'লেহেঁতেন যে ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী নিজৰ ভাষা, নিজৰ মাটি, নিজৰ সংস্থান, নিজৰ মানে কি কয় চাকৰি বাকৰি সকলোৰে যদি সম অধিকাৰ থাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰ ইপিপিএল কৰাত আপত্তি নাছিলে। ঠিক আছে। আৰু আজি যে কোকৰাঝাৰৰ কথা আহিছে, আমি দৰঙৰ কথাটো কৈছোঁ। আজি দৰং ওদালগুৰি যিহেতু আমাৰ কোকৰাঝাৰ বিটিচিৰ প্ৰায় 6টা সমষ্টি পৰিল, তাতো কৈছোঁ যদি দৰং ওদালগুৰি আমাৰ যদি এমপি জিকি যায়, তেতিয়াহ'লে কিন্তু ছেকেণ্ড গৰুসুতি নহয়, তেতিয়া আমি বিৰোধ কৰিম। কাৰণ আমি আমাৰ নিজৰ সমষ্টি, আমি কোকৰাঝাৰতে আজি বহুত প্ৰচেষ্টা চলি আছিলে যে কি কয় মানে উচ্ছেদৰ কাৰণে, কিন্তু আমি যিমান পাৰি বাধা দিছোঁ, যিমান পাৰি এই বিষয়ে মাতিছোঁ। ইভেন গভৰ্ণৰ চাহাবক কৈছোঁ যে ইয়াত যদি উচ্ছেদ হয় তেতিয়াহ'লে ইয়াত কিন্তু লৰাই হৈ যাব। গতিকে এই ক্ষেত্ৰত আমাৰ ষ্টেণ্ড ক্লিয়াৰ। আপোনাৰ সমৰ্থকসকল এতিয়াও ঠিক আছে? আজি গোসাইখাত আমি সেইকাৰণে আহিবলৈ, মই আচলতে গিৰিকলা হ'লে আহিম। বহুত আজি উদ্বিগ্ন হৈ আছে যে আচলতে এমপি ইলেকশ্যন খেলিব পাৰিম। বহুতে কৈ আছে, যিবিলাক মানুহে আমাক কেতিয়াও ফোন নকৰে, তেওঁলোকে আমাক ফোন কৰি কৈছে যে আপুনি আহক, কেৱল আপোনাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। ময়ো চাইছোঁ যে এমপি খেলাটো ইমান ধেমালি নহয়। এইবাৰ একেলেথে 5 দিন ঘূৰি কিনে আমি গম পাই গৈছোঁ দেহাৰ কি অৱস্থা হয়। সেইকাৰণে ময়ো কৈছিলোঁ যে ৰাইজক যদি আপোনালোকে এজন মানুহ আনিব পাৰে হীৰাহৰণে চাই, তেতিয়াহ'লে মই এৰি দিম। কিন্তু যদি নাহে তেতিয়া বিকল্প নাই, আমি খেলিব লাগিব। সেইকাৰণে আমি গোসাইগাঁও আহিছোঁ। আছে নৱসেনাৰ বিকল্প কি? উষাগ্ৰহ হ'ব পাৰে, প্ৰমোদৰ হ'ব পাৰে, নে ৰাজু নাৰ্জাৰী হ'ব পাৰে, নে চন্দন ব্ৰহ্ম হ'ব পাৰে, নে খাম্পা, নে প্ৰমীলা। প্ৰমীলা বাইদেউতো হ'ব নহয় নৱসেনাৰ বিকল্প, হয় নহয়? তেওঁলোক নিজে কনফিউজ হৈ আছে, তেওঁলোকে ইলেকশ্যন কাক খেলাব? হাগ্ৰামা মহিলাৰ কেণ্ডিডেট হ'লেতো মই ৱেলকাম জনাম। ঠিক আছে, ৱেলকাম জনাম। হাগ্ৰামা মহিলা যে এইবাৰ যদি কেণ্ডিডেট আপোনালোকে নিশ্চিত থাকক 2021-ত কি কয় এইটো 24-25-ত হাগ্ৰামা মহিলাৰে কিন্তু চিফ হ'ব বিটিচি। এমপিটো হ'ব নোৱাৰে, কিন্তু চিফ হোৱাটো ফাইনেল। কাৰণ এতিয়া এটা কথা চলি আছে যে হাগ্ৰামাক বিভিন্ন ধৰণে প্ৰেচাৰ কৰা হৈছে, তেওঁ যাতে এজন ডেমি কেণ্ডিডেট দিয়ে, যাতে ইপিপিএলে বড়ো ভোটটো টোটেল ল'ব পাৰে। গম পাইছে নাই? আৰু যদি সেইটো কৰে তেতিয়াহ'লে মই ভাবোঁ হাগ্ৰামা মহিলাৰীৰ গোটেই পলিটিকেল লাইফটোত মানে এটা সূৰ্য ডুবি যাব।